আজি ৰাতিপুৱাৰ লুচিখিনি আনদিনাতকৈ অকণমান ভালকৈ খালোঁ। ভিডিঅ'টো দেখাই আছোঁ বাৰু কি খালোঁ। আৰু ষ্টাডি ব্লগো বহুত দিন দিয়া নাই, গতিকে কাইলৈ ষ্টাডি ব্লগ দিম, সকলোৱে চাব বুলি আশা থাকিলে। এয়া ৰাতিপুৱা মাৰ লগত খোজকাঢ়িব গৈছিলোঁ, লগত ভতিজা দুটাও গৈছিলে। আৰু ঘূৰি আহি দেখোঁ যে দেউতাই ৰাস্তাৰ কাষতে জুই ফুৱাই আছে, গতিকে আমিও তাত অকণমান জুই ফুৱালোঁ। আৰু তাৰ পৰা আহি এনেকৈ আলু পুৰিব দিছিলে, গতিকে সেই আলুখিনি মই এতিয়া পিটিকিবলৈ লাগিলোঁ। ঘৰতো যিহেতু সদায় জুই ফুৱাই, গতিকে তাতে আলু পুৰিব দিছিলে আৰু লগতে অকণমান চালাডো বনাই ল'লোঁ। এনেকৈ সদায় খোৱা নহয়, কেতিয়াবা খালে ভাল লাগে। আৰু আলু পোৰাটো বিশেষকৈ খাই ভাল লাগে নিমখ তেল আৰু ভাতৰ লগত। মই যিহেতু ৰাতিপুৱা ভাত নাখাওঁ, গতিকে যেতিয়া যি থাকে তাৰ লগতে আলু পোৰাটো খাই দিওঁ। মানে আলু পোৰা থাকিলে মিছ কৰিব নোৱাৰি দেই। আৰু এনেকৈ গোটেইকেইটাই বাৰান্দাত বহিয়ে খালোঁ। আৰু আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই আজিৰ পৰা 3জনৰ নাম ল'ম আপোনালোকৰ, গতিকে আজি 3টা নাম হৈছে অনিন্দিতা বৰা, দৃষ্টিপ্ৰিয়া আৰু অঞ্জু বনিয়া। 3জনকে লৈ বহুত বেছি মৰম আৰু ধন্যবাদ থাকিলে। আগৰ ভিডিঅ'টো মই 3জনৰ নাম ল'ম, যিয়ে আগৰ ভিডিঅ'ত নিজৰ নামবোৰ কমেণ্ট কৰিছিলে। আজিৰ ভিডিঅ'টো ইমানেই।